ট্ৰান্সফাৰ কৰিছিলে সেইটো তোমাৰ এইছিলে ট্ৰান্সফাৰ কৰিছিলে ষ্টুডেণ্টবোৰে। হেল্ল' এভৰিৱান, আজি আমি এই ভিডিঅ'টোত ক'ম তোমালোকক কেনেধৰণে কলেজ ট্ৰান্সফাৰ কৰিব পাৰি বা কলেজ ট্ৰান্সফাৰ লোৱাৰ কেইটা মানে দুটা মেথড আছে আৰু সেই মেথডকেইটাৰ বিষয়ে আজি আমি ক'ম। ফাৰ্ষ্টটো তোমালোকৰ এতিয়া এটা হয় তোমালোকৰ কলেজ ট্ৰান্সফাৰ কলেজ খুলিলেই হয়, যিটো তোমাৰ মানে ডাবলিৰ যোনটো তোমালোকৰ ৰিজাল্ট আছে সেইটো বেচিছত হয়, কিন্তু সেইটো তোমালোকৰ 2017-18লৈকে আৰু 19লৈকে হৈ আছিলে। যিহেতু এতিয়া তোমালোকৰ 2020 চনৰ পৰা অনলাইন কাউন্সেলিং হোৱাটো ষ্টাৰ্ট হ'ল, তেতিয়া তোমালোকৰ এতিয়া কাউন্সেলিঙৰ নাম্বাৰো বেছি হৈ গ'ল। চ' সেই একেলগতে এতিয়া তোমালোকৰ ফাৰ্ষ্ট ছেমিষ্টাৰত যোনটো এটা ট্ৰান্সফাৰ হয় কলেজৰ, সেইটো এতিয়া ডাইৰেক্ট অনলাইন মেথডতে হৈ যায়। সেইকাৰণে এতিয়া এইটো মানে ডাইৰেক্ট ফৰ্ম ওলোৱা যিটো ট্ৰান্সফাৰ আছে, এইটো মই দেখাইছোঁ তোমালোকক ফৰ্মেটটো। এইটো আছিল আগতে 2019 চনৰ হয় এখন, আৰু ফৰ্মেটটো এনেধৰণে আছিলে, কিন্তু এতিয়া তোমালোকৰ এইবোৰ ইয়াত দেখিছাই প্ৰেফাৰেঞ্চ বুলি এনেকৈ দি থোৱা আছে। কিন্তু আজিকালি এতিয়া তোমাৰ 2020ৰ পৰা যিহেতু বস্তুখিনি অনলাইন হ'ল, চ' তোমাৰ এতিয়া অনলাইনতে মানে হৈ যায় আৰু এক্সট্ৰাকৈ কলেজ ট্ৰান্সফাৰ বুলি মানে কৰিব নালাগে। মানে ইয়াত তোমালোকে এতিয়া দেখিছা এইবোৰ এনে প্ৰেফাৰেঞ্চ বুলি দিয়া আছে। আৰু তোমালোক মানে যদি এতিয়া আকৌ এইবাৰ যদি হয়ও, মই গম পোৱা নাই, যদি হয় ট্ৰান্সফাৰ সেনেকৈ যদি ফৰ্ম ওলায়, তেতিয়া তোমালোকে যদি বেলেগ এখন কলেজত এতিয়া তুমি যেনিবা আছা BBCত আছা, BBC বা যেনিবা তুমি জিষ্টলৈ ট্ৰান্সফাৰ ল'লা, তেতিয়া তুমি যদি জিষ্টত আহা তুমি তেতিয়া মানে ব্ৰাঞ্চ হিচাপেহে আহিবা কলেজলৈ। তোমাক ব্ৰাঞ্চ তেতিয়া দিয়া হ'ব যেতিয়া তুমি যেতিয়া ফাৰ্ষ্ট ইয়েৰৰ যিটো ৰিজাল্টটো বেচিছতহে তোমাক মানে দিয়া হ'ব, মানে তোমাৰ ব্ৰাঞ্চটো সেইটো হিচাপত দিয়া হ'ব। এতিয়া মই তোমালোকক এইখন হৈছে তোমাৰ ফাৰ্ষ্ট যেতিয়া CWDA যোনটো ফাৰ্ষ্ট ট্ৰান্সফাৰটো হয় কলেজৰ ফাৰ্ষ্ট ছেমিষ্টাৰত, সেইখনৰ ফৰ্ম। এতিয়া মই তোমালোকক দেখাম ছেকেণ্ড যোনটো তোমালোকৰ হয় থাৰ্ড ছেমিষ্টাৰত ট্ৰান্সফাৰটো, মানে তোমালোকে যেতিয়া ফাৰ্ষ্ট ছেমিষ্টাৰ আৰু ছেকেণ্ড ছেমিষ্টাৰ পঢ়ি শেষ হ'বা তেতিয়া তোমালোকৰ এটা ট্ৰান্সফাৰ হয়। মই এতিয়া সেইটো ট্ৰান্সফাৰৰ ফৰ্মখন দেখাম। থাৰ্ড ছেমিষ্টাৰত যিটো কলেজ ট্ৰান্সফাৰ হয় তাৰ ফৰ্মৰ এইটো তোমাৰ মই এতিয়া যিখন ফৰ্ম আনিছোঁ এইখন 2018ৰ হয়, কিন্তু এই থাৰ্ড ছেমিষ্টাৰৰ এতিয়া যিটো ট্ৰান্সফাৰ হয় এতিয়ালৈকে যিসকল এতিয়াতো ষ্টুডেণ্টবোৰৰ সেনেকৈ ছেকেণ্ড ছেমিষ্টাৰ যিহেতু ৰিজাল্টটো দিয়া নাই, চ' এতিয়া এইবাৰ 2020 বেটছৰ এনেকৈ ধৰণে কলেজ ট্ৰান্সফাৰ নাই হোৱা, কিন্তু তোমালোকৰ যিটো ব্ৰাঞ্চ ট্ৰান্সফাৰ বুলিও এটা হয় যিটো কলেজৰ ভিতৰতে হয়, সেইটো ট্ৰান্সফাৰ কিন্তু এতিয়া হৈ গ'ল। আৰু এতিয়া তোমালোক যিসকল এতিয়া আছা নতুনকৈ আহিছা, তোমালোকে যদি থাৰ্ড ছেমিষ্টাৰত কলেজ ট্ৰান্সফাৰ ল'ব বিচাৰা, তেতিয়াহ'লে তোমাৰ যিটো ফাৰ্ষ্ট ছেমিষ্টাৰ আৰু ছেকেণ্ড ছেমিষ্টাৰ দুয়োটাৰে ৰিজাল্টটো মানে ভাল হ'ব লাগিব। তুমি মিনিমাম 7 CGPAৰ ওপৰত মানে পাবই লাগিব, মানে ভাল হ'ব লাগিব, আৰু তোমাৰ বেকলগ থাকিব নালাগিব। যদি তুমি ব্ৰাঞ্চ ট্ৰান্সফাৰো কৰিব বিচৰা বা কলেজ ট্ৰান্সফাৰো কৰিব বিচৰা, তাত তোমাৰ বেকলগ থাকিব নালাগিব। তাৰ বাবে তোমালোকে অলপ ভালধৰণে পঢ়িব লাগিব। আৰু এইখনেই তোমালোকৰ লিষ্টখন হ'ল। এতিয়া তুমি কোনকেইখন কলেজত ল'ব বিচৰা, আৰু এইটো তোমাৰ কলেজ মানে এইটো তোমাৰ ৰিজাল্টৰ ওপৰত বেচিছ কৰি কৰিব। CW ৰেংকটো ইমান নাচায়, কিন্তু ফাৰ্ষ্ট তোমাৰ যিটো চাই সেইটো হৈছে তোমাৰ ৰিজাল্টটো। এতিয়া মই এখন ফৰ্মেট দেখাম যে আগতে কেনেধৰণে ষ্টুডেণ্টবোৰ ট্ৰান্সফাৰ হৈছিলে। এইটো এখন তোমাৰ লিষ্ট হয় য'ত তোমাৰ কলেজ ডাইৰেক্ট ট্ৰান্সফাৰ কৰিছিলে। এইটো তোমাৰ এইছিলে ট্ৰান্সফাৰ কৰিছিলে ষ্টুডেণ্টবোৰে, JICৰ পৰা BBC, JC, JIST এনেকৈ বেলেগ বেলেগ কলেজৰ পৰা কৰিছিলে। আৰু CW ইয়াত মাৰ্কছবোৰ দি থোৱা আছে, কেটেগৰীবোৰ দি থোৱা আছে, তাৰপৰা PCMৰ মাৰ্কছবোৰ দি থোৱা আছে। তাৰপৰা এনেকৈ বহুত মানে ষ্টুডেণ্ট আগতে ট্ৰান্সফাৰ হয়, বহুত এইবোৰ দেখিছে কিমান ষ্টুডেণ্ট এইছিলে কিমান ট্ৰান্সফাৰ হৈছে, বহুত গৈছে 36। তাৰপৰা এইবোৰ ষ্টুডেণ্টবোৰ JICলৈ ট্ৰান্সফাৰ হৈছে, জিষ্টৰ পৰা ইমানখিনি, CW মাৰ্কছবোৰ এইবোৰ, তাৰপৰা এইখিনি এনেকৈ আছে বহুতখিনি আছে। তাৰপৰা তোমাৰ জিষ্টলৈ ট্ৰান্সফাৰ কৰিছে BBCৰ পৰা। তাৰপৰা এনেধৰণে ট্ৰান্সফাৰৰ লিষ্টবোৰ আহে। কিন্তু এইবাৰ তোমালোকৰ ফাৰ্ষ্ট ছেমিষ্টাৰত যিটো গৈ মেলি ট্ৰান্সফাৰ হয় সেইটো নহ'বও পাৰে, কিন্তু যিটো তোমালোকৰ থাৰ্ড ছেমিষ্টাৰত হয় তাত ব্ৰাঞ্চ ট্ৰান্সফাৰ আৰু কলেজ ট্ৰান্সফাৰটো হ'ব পাৰে। চ' তাত বস্তুবোৰ তোমালোকে তেতিয়াহ'লে ফাৰ্ষ্ট ছেমিষ্টাৰ আৰু ছেকেণ্ড ছেমিষ্টাৰৰ ৰিজাল্টটো ভাল কৰিব লাগিব, তেতিয়াহে তোমালোকৰ মানে কলেজ ট্ৰান্সফাৰ কৰিবলৈ মানে কলেজ পাব পাৰা মানে। তো আজিৰ ভিডিঅ'টোত ইমানেই আছিল। থেংক ইউ।